বন্ধু বান্ধৱীসকল আয়ুৰ্বেদিক বনলতা অজাৰ ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ। মুছলমান ভাই ভনীসকলৰ কাৰণে আসসালামু আলাইকুম, হিন্দু ভাই ভনীসকলৰ কাৰণে নমস্কাৰ। মই আজি আপোনালোকৰ আগত ঘৰুৱা ঔষধি টিপছ লৈ আহিছোঁ। এই ঘৰুৱা ঔষধি টিপছেদি আপোনালোকৰ কি বেমাৰ ভাল হয় আজি আলোচনা কৰিম আহক। আপোনালোকে চেনেলত যদি জড়িত থাকিব খোজে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনত ক্লিক কৰি দিব। আপোনালোকৰ আগত মই আজি এটা বহুত ডাঙৰ বেমাৰৰ আলোচনা কৰিম। এই বেমাৰটো যদি হয় তেনেহ'লে আপোনালোকে কেনেকুৱা ধৰণৰ চলিব, কেনেকুৱা বেমাৰটো ভাল হয়, ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি ভিডিঅ'টো স্ক্ৰিপ্ট কৰি চাই থাকে তেনেহ'লে আপোনালোকে কেনেকুৱা ধৰণৰ বেমাৰটো ভাল কৰিব লাগে আপোনালোকে গম নাপাব। এই বেমাৰটো হ'লে মানুহৰ বহুত ক্ষতি হৈ যায়। এই বেমাৰটো হ'লে মানুহৰ স্কিনৰ বেছিভাগ ক্ষতি হৈ থাকে। এই বেমাৰটো হ'ল বসন্ত বেমাৰ। এই বসন্ত বেমাৰ যদি কাৰোবাৰ হৈছে সি গম পায় মোৰ স্কিনত কিমান এটা অসুবিধা হৈছে। এই বেমাৰটো উঠিলে আপোনালোকে কেনেকুৱা চিনি পাব এইটো বসন্ত বেমাৰ বুলি হয়। আপোনালোকৰ যদি গাত জ্বলা ফিটাৰ নিচিনা গুটি উঠি থাকে, এই গুটিটো ফাটি গ'লে ভিতৰৰ পৰা পানী ওলাই যায়, এইটো হ'ল আপোনাৰ বসন্ত বেমাৰ। এই বসন্ত বেমাৰ ভাল কৰাৰ আজিকালি বহুত উপায় ওলাই গৈছে। আপোনালোকে এই বসন্ত বেমাৰ লৈ ভয় নকৰিব, একদম নিশ্চিত থাকক। যদি আপোনালোকৰ বসন্ত বেমাৰ হৈছে তেনেহ'লে ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত উপকাৰী হ'ব। আৰু যদি আপোনালোকৰ বসন্ত বেমাৰ হোৱা নাই তেনেহ'লে ভিডিঅ'টো চাই থাকক। পিছত আপোনালোকৰ ঘৰত যদি হঠাৎকৈ কাৰোবাৰ হৈ যায় তেতিয়া আপুনি ভাল কৰিব পাৰিব। এই বসন্ত বেমাৰটো বহুত বেয়া বেমাৰ। এই বসন্ত বেমাৰ যোন ৰোগীৰ হৈছে তেখেতক বাহিৰত ওলাব নিদিব, কাৰোবাক বন্ধুৰ লগত ঘূৰি ফুৰিব নিদিব। এই বেমাৰটো হ'লে বেছিভাগ ঘৰত থাকিব লাগে ছায়াত। এই বেমাৰটো বহুত ভয়ংকৰ বেমাৰ হয়। এই বেমাৰটো কিন্তু বহুত খাতাৰনাক বেমাৰ হয়। আপোনালোকে এই বেমাৰৰ পৰা বহুত বাচি চলিব। আহক আমি মূল কথালৈ যাওঁ। এই বেমাৰটো কেনেকুৱা ধৰণৰ ভাল কৰিব পাৰিব আপোনালোকে ভিডিঅ'টো সুন্দৰকৈ চাই থাকক। আপোনালোকৰ ঘৰত যদি চাজনাই গছ আছে, এই চাজনাই গছেদি আপোনালোকে বেমাৰটো ভাল কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ঘৰত নাই, বেলেগৰ ঘৰৰ পৰা এই চাজনাই গছৰ পাত ছিঙি আনক। এই চাজনাই গছৰ পাত কেইটামান ছিঙি আনি আপোনালোকে এই বসন্ত বেমাৰটো ভাল কৰিব পাৰিব। একদম নিশ্চিত থাকক আপোনালোকৰ এই চাজনাই গছৰ পাতেদি বেমাৰটো ভাল হ'ব। কেনেকুৱা ধৰণৰ এই চাজনাই গছৰ পাতেদি আপোনালোকে বেমাৰটো ভাল কৰিব পাৰিব, এই নিয়মটো ভালদৰে শুনি লওক। আপোনালোকে মনেদি ভালদৰে শুনিব কেনেকুৱা ধৰণৰ মই নিয়মটো কৈ আছোঁ। এই নিয়মটো যদি ভালদৰে নিয়মটো পালন নকৰে তেনেহ'লে কোনো কাম নহ'ব। আপোনালোকৰ এই ফায়দাটো একো নহ'ব, তেনেহ'লে বেমাৰটো ভাল নহ'ব। আপোনালোকে ভালদৰে শুনি লওক বেমাৰটো কেনেকুৱা নিয়মত ভাল কৰিব পাৰে। এই চাজনাই গছ আপোনালোকে চিনি পায়। এই চাজনাই গছৰ পাত কেইটামান ছিঙি আনি চাহ কাপৰ আধা কাপ আপোনালোকে ৰস কৰিব লাগিব। আপোনালোকে পাতাতে হওক বা পিৰাতে হওক পিহি পেলাই ৰস কৰিব। এই চাহ কাপৰ আধা কাপ ৰস কৰি পেলাই আপোনালোকে দিনত 2 বেলা 2 টাইম খাব লাগিব। এইটো কোনো খালী পেটত নাই। আপোনালোকে ভাত খাই কেনেও খাব পাৰে, ভাত খোৱাৰ আগতো খাব পাৰে, কিন্তু এনেকুৱা ধৰণৰ 2 টাইম খাব লাগিব দিনত।
তেতিয়াহ'লে আপোনালোকৰ এই বসন্ত বেমাৰটো ভাল হ'ব। যদি আপোনালোকে বিশ্বাস কৰি খায় তেনেহ'লে নিশ্চয় আপোনালোকৰ বেমাৰটো ভাল হ'ব। এই গছটোৱে কাম কৰিব, মই নকৰোঁ, মই জাষ্ট টিপছটোহে আপোনালোকক দেখাই দিছোঁ কেনেকুৱা ধৰণৰ বেমাৰটো ভাল হয়। আপোনালোকে এনেকুৱা যদি 2 টাইম খায় বেমাৰটো নিশ্চয় ভাল হ'ব। ধন্যবাদ।